নমস্কাৰ আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছো দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 ফেব্ৰুৱাৰী দিন সোমবাৰ। এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। কেৱল 7টাকৈ প্ৰশ্নৰ উত্তৰ দিব লাগিব সাংসদ গৌৰৱ গগৈ। ৰাজ্যবাসীক 7টা প্ৰশ্নৰ উত্তৰ দিব লাগিব সাংসদ গৌৰৱ গগৈ। এবাৰ গৌৰৱৰ 10দিনীয়া পাকিস্তান ভ্ৰমণত প্ৰকৃত উদ্দেশ্য কি আছিল তাক লৈ প্ৰশ্ন। এদিনৰ ভিতৰত বিশেষ ভিছাৰ অনুমতিৰ সুবিধা কাৰ জৰিয়তে পাইছিল? পাকিস্তানৰ আলী তৌফিক শ্বেখক কিয় তেওঁ সাক্ষাৎ কৰিছিল? ইফালে ভাৰতৰ প্ৰতিৰক্ষা বিষয়ক প্ৰশ্ন কিয় কৰিছিল গৌৰৱে? আনহাতে পুত্ৰৰ নাগৰিকত্বৰ বদলীকৰণক লৈ মিছা কথা কিয় কৈছিল গৌৰৱে? শিশু সন্তানৰ ধৰ্ম কিয় সলনি কৰিছিল গৌৰৱ গগৈয়ে? লগতে পত্নীৰ কৰ্মৰত অৱস্থাত পাকিস্তান যোৱা বুলি মিছা কিয় মাতিছিল অখিল গগৈয়ে? এই সমূহ প্ৰশ্নৰ উত্তৰ দিব লাগিব। লৈছো আন এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অক্সিজেন টকালৈ মিয়াখেদা অভিযানত নামিছে এইবাৰ উজনিৰ কেইবাটাও দল সংগঠন। মুখ্যমন্ত্ৰীৰ ধন লৈ উজনিত নামি পৰিছে দালাল অথবা সংগঠন। নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু সংগঠনে হিন্দুৰ বিৰুদ্ধে কথা কৈছে, আনফালে একাংশ দল সংগঠনে মুছলমানৰ বিৰুদ্ধে কথা কৈছে। ৰাইজে বৰ্জন কৰিব লাগে মুখ্যমন্ত্ৰীৰ অক্সিজেন লোৱা দল সংগঠনক। AIUDF বিজেপি দুয়োটা দলকে এইবাৰ খেলি দিব লাগিব। মুখ্যমন্ত্ৰীৰ উশাহ বায়ুলৈ মুখ গালি পাৰি লাভ নাই, এনেদৰে মন্তব্য কৰিছে অখিল গগৈয়ে। সংখ্যালঘু প্ৰধান অঞ্চলত প্ৰচাৰ চলাই বিস্ফোৰণ ঘটাইছে অখিলে। লৈছো আন এটা ব্ৰেকিং নিউজ। গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট আখ্যা দি ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ জনতা। হাজাৰ হাজাৰ মুছলমান লোকসকলে ৰাস্তাত ওলাই আহি প্ৰটেষ্ট কৰিবলৈ আৰম্ভ কৰিছে। এটাই শ্লোগান, গৌৰৱ গগৈ হ'ল পাকিস্তানৰ এজেণ্ট। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান। বৰপেটা ৰোডত গৌৰৱ গগৈৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কাৰ্যসূচী চলাইছে। গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনিৰে জ্বলিছে এতিয়া ৰাজ্য। পাকিস্তানী এজেণ্টবোৰক পুলিয়ে খুৱাই উভালি পেলোৱাৰ দাবী জনাইছে। বৰপেটা ৰোডত খৈৰাবাৰীত তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ফ্লপ চিনেমা। পাকিস্তান লিংকক লৈ প্ৰথমবাৰলৈ মুখ খুলিছে সাংসদ গৌৰৱ গগৈয়ে। সাংসদ গৌৰৱ গগৈয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। পাকিস্তানৰ সৈতে সঁচাকৈ সম্পৰ্ক আছে নেকি গৌৰৱ গগৈ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ সঁচা নেকি, ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে। পাকিস্তানৰ সৈতে গৌৰৱৰ পত্নী এলিজাবেথৰ কি সম্পৰ্ক আছে? আনফালে প্ৰথমবাৰলৈ মুখ খুলিছে সাংসদগৰাকীয়ে। লৈছো আন এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু 8 ফেব্ৰুৱাৰীত কথা দিছিল, গতিকে সকলো তথ্য ওলাই পৰিছে। 2.5 ঘণ্টা ধৰি মুখ্যমন্ত্ৰীয়ে যথেষ্ট চেষ্টা কৰিছিল। 10 ছেপ্টেম্বৰত একোৱেই কোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, এনেদৰে মন্তব্য কৰিছে গৌৰৱ গগৈ।